লাইভ আহিছোঁ বহুত দিন বন্ধে হৈ আছিলে নতুন চেনেল এটা খুলিলোঁ DSK আছাম বুলি ইউটিউব চেনেল ইনষ্টাগ্ৰামো DSK আছাম বুলি খুলিলোঁ আৰু ফেচবুকো DSK আছাম বুলি খুলিলোঁ এই চেনেলটো বন্ধ কৰি দিয়া হ'ল বন্ধুসকল আৰু আজি বহুত দিনৰ মূৰত লাইভ আহিলোঁ আপোনালোকে যদি মোৰ ভিডিঅ' চাব বিচাৰে DSK আছাম বুলি তাত চাব আৰু তাত গৈ ভিডিঅ' চাব পাৰিব আৰু DSK আছামতো ভিডিঅ' সদায় দি থাকিবলৈ চেষ্টা কৰিম ডেইলি ভিডিঅ' দিবলৈ গতিকে আপোনালোকে সহায় জনাই যাব এতিয়ালৈকে এজনো অহা নাই আৰু মাই ৱাইফ হয় সেইটো হৈছে ৰাস্তা আৰু মই ঘৰৰ বাউণ্ডাৰীৰ ভিতৰতে মানে বহি অকণমান ৰেষ্ট কৰি আছোঁ মানে আৰাম কৰিছোঁ আৰু